বন্ধু নমস্কাৰ আপোনালোক সকলোকে জেবি গোহাই মিউজিক চেনেলে আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা নতুন যাদু লৈ আহিছো, আপোনালোকৰ তাছপাতি যাদু। প্ৰথমতে মই আপোনালোকক যাদু খেলটো দেখুৱাম, তাৰ পিছত মই আপোনালোকক শিকাম। মই কেনেকৈ আপোনালোকক যাদু খেলটো দেখুৱাম আপোনালোকে প্ৰথমতে চাই লওক। প্ৰথমতে মই তাজু এনেকৈ ফিটাই ল'লোঁ, ফিটাই লোৱাৰ পিছত মই এনেকৈ গোটাই লৈ পিনি মই এতিয়া সমানে মই এনেকৈ দুভাগ কৰিলোঁ। দুভাগ কৰাৰ পিছত আৰু এভাগ মই এনেকৈ কৰি দিলোঁ, 3 ভাগ হ'ল। এইফালে এভাগ মই কৰি দিলোঁ, এই 4 ভাগ হ'ল। ইয়াত অলপ কম হৈছে, ইয়াত দি দিছোঁ। 4 ভাগ হোৱাৰ পাছত মই এই ভাগটো উঠালোঁ। এই ভাগটো উঠাই পিনি 1 2 3 তিনিটা দিলোঁ। ইয়াত এটা দিলোঁ, ইয়াত এটা দিলোঁ, ইয়াত এটা দিলোঁ। এইটো থলোঁ। ইয়াৰ পিছত এইটো উঠালোঁ, চেম একেই 1 2 and 3 আকৌ মই দিলোঁ। ইয়াত এটা, ইয়াত এটা, ইয়াত এটা। মই এইটো থলোঁ। তাৰপিছত আকৌ এইটো ভাগ উঠালোঁ, 1 2 3 আকৌ ইয়াত এটা থলোঁ, ইয়াত এটা থলোঁ, ইয়াত এটা থলোঁ। তাৰপিছত এই লাষ্টৰ ভাগটো আকৌ উঠালোঁ, চেম একেই 1 2 and 3। তাৰপিছত 1 2 3 and 4। এতিয়া ইয়াত কি কাৰ্ড আছে কোনো ক'ব নোৱাৰিব। এতিয়া মেজিকত ক'ব পাৰিব, মানে যাদুত ক'ব পাৰিব এইকেইটা কি কি কাৰ্ড হয়। এতিয়া মই চাম। এইটো হৈ গ'ল আপোনাৰ 5, এইটো 5, এইটো হৈ গ'ল, এইটোও 5, ঠিক আছে। এইটো হৈ গ'ল, এইটোও 5, ঠিক আছে। এইটো হৈ গ'ল আপোনাৰ, এইটোও 5। তো কেনেকৈ হ'ল, ইয়াৰ কি ৰহস্য আছে? তো আপোনালোকে ৰহস্যটো যদি জানিবলৈ মন আছে, তো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নতুন যিসকল আছে ছাবস্ক্ৰাইব কৰিব। মই নতুন ভিডিঅ' যিমান মই আপলোড কৰিম আপোনালোকে আগে চাবলৈ পাব, কাৰণ বেল আইকনটো দবাই দিব। এতিয়া আহিছোঁ মই আপোনালোকক ইয়াৰ টিউটৰিয়েলটোৰ কাৰণে। এইটো একদম চিম্পুল হয়, আপোনাৰ খেলটো একদম ইজি হয়। মানে দেখিবলৈ অকণমান হাৰ্ড হ'ব পাৰে, কিন্তু ইয়াৰ ট্ৰিকটো একদম ইজি হয়। মই আপোনালোকক দেখুৱাইছোঁ। যিকোনো এযোৰ নৰ্মেল কাৰ্ড আপোনালোকে বজাৰৰ পৰা কিনি আনিব। কিনি আনি আপুনি ঘৰত ষ্টাডি কৰিব। যিকোনো সংখ্যা আপুনি লৈ ল'ব। 10 ল'লোঁ যেনিবা। এতিয়া ধৰি লওক আপুনি 4টা 10 উলিয়াই লওক। ছেটআপটোৰ কাৰণে কৈছোঁ, কেনেকৈ ছেটআপ কৰিব লাগিব। মই দেখাই আছোঁ। 2টা 10 হৈ গ'ল। মই আপোনালোকক 5 দেখাইছিলোঁ, এতিয়া আপোনালোকক 10 দেখুৱাম মই। এই 3টা আৰু এটা 10 লাগে, এই 4টা 10 ল'ব। 4টা 10 আপোনালোকে এই সন্মুখত থ'ব। ইয়াত থৈ পিনি কাৰ্ডযোৰ উলিয়াই ল'ব। উলিয়াই লৈ পিনি আপোনালোকে এনেকৈ টচিয়াব, এনেকৈ টচিয়াই লৈ পিনি বেক যিকেইটা আছে এইকেইটা বেক চাইডে ল'ব। বেক চাইডে লৈ পিনি আৰু যিকোনো পদ্ধতিত আপুনি টচিয়াব পাৰে। এনেকৈ কৰি পিনি এনেকৈও টচিয়াব পাৰিব। এনেকৈ কৰি পিনি টচিয়াব পাৰিব। তাৰপিছত সমানে দুভাগ কৰি দিব। এনেকৈ দুভাগ কৰাৰ পিছত আৰু এভাগ কৰি দিব। ইয়াত আৰু এভাগ কৰি দিব। ইয়াত মানে ক'ৰবাত যদি কম হয় অলপ এনেকৈ মিলাই দিব। সমান হ'ব লাগে ভাগটো। তাৰপিছত এনেকৈ কৰিব। 3টা কাৰ্ড ল'ব, তলত ৰাখিব। 1 2 3 3টা তলত থ'লে 3টা আপুনি বিটাই দিব। ইয়াত এইটো হৈ গ'ল। তাৰপিছত এইটো উঠাব। চেম 3টা আপুনি তলত ৰাখিলে, 3টা আকৌ আপুনি এনেকৈ বিটাই দিলে। এগেইন আপুনি এইটো ভাগ ল'ব। 3টা আপুনি তলত ল'লে, আকৌ 3টা আপুনি এনেকৈ বিটাই দিলে। তাৰপৰা লাষ্ট আপোনাৰ যিটো আছে সেইটো একো চেম কৰিব। 3টা আপুনি তলত দি দিলে, 3টা এনেকৈ আপুনি বিটাই দিলে। এতিয়া আপুনি যিকেইটা কাৰ্ড আপুনি চিলেক্ট কৰিছিলে সেই কাৰ্ডকেইটা আপোনাৰ ওপৰতে আছে। আপুনি একদম নিশ্চিন্ত মনে ক'ব পাৰিব যে এইটো হৈ গ'ল মোৰ 10। সিটোও কৰি দিব আপুনি মেজিক কিবা আপুনি মানে যি কৰিব মানে যাদু কৰি পিনি দেখাই দিব 10। এইটোও হৈ গ'ল আপোনাৰ 10, এইটোও হৈ গ'ল আপোনাৰ 10, ঠিক আছে। এনেকৈ আপোনালোকে খেলটো দেখাব পাৰিব। মই এতিয়া যেনেকৈ দেখাইছোঁ মোতকৈ ভালকৈ আপোনালোকে দেখাব পাৰিব। ঘৰতে খালি প্ৰেক্টিচ কৰিব, ইমানেই। তাৰপিছত আৰু নেক্সট আৰু এটা ভিডিঅ' মই আপোনালোকক তাছপাতৰ খেল আগৰ ভিডিঅ' এটা দেখাইছিলোঁ। সেই ভিডিঅ'টোত এজনে কমেণ্ট কৰিছিলে বুজি নাপালোঁ বুলি কৈছিলে। আপুনি আকৌ এবাৰ ঘূৰাই পিনি চাব। সেইটো যদি বুজি পোৱা নাই আপুনি ঘূৰাই পিনি চাব। আৰু যদি তাতকৈ বুজি নাপায় আপুনি হোৱাটছআপ কৰিব। হোৱাটছআপত মই লাৰ্ণ ভিডিঅ'টো মই দি দিম আপোনালোকক। ধন্যবাদ।